কপিৰাইট আৰু কপিৰাইট ষ্ট্ৰাইক এই দুইটা বস্তু কিন্তু বেলেগ বেলেগ হয়। বহুতে এই কথাটো এতিয়াও নাজানে, নিজকে ভাবে মানে কি আৰু বহুতখিনি জানো বুলি। সকলোকে মই বুজাই দিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোতে। যিসকলে নাজানে খুব সুন্দৰকৈ বুজি পাব এই মন্তব্যটোলৈ। নমস্কাৰ, মই ৰাজনাথ। সৰু সুৰা কিছুমান কথা মোৰ ফালৰ পৰা যিমানটো জানো আপোনালোককো জনাই দিওঁ, যাতে আপোনালোকে কথাখিনি শুনি বুজি ধুনীয়াকৈ যাতে ডাউটটো ক্লিয়াৰ কৰি লয়। কথাটো হয় নে নহয় আপোনালোকেও ধুনীয়াকৈ নিজে বিবেচনা কৰি চাব, যিহেতু বহুতে এতিয়ালৈকে সেই বস্তুটো বুজি পোৱা নাই আৰু বহুতে বুজি পায়। কপিৰাইট বোলা বস্তুটো কি আৰু কপিৰাইট ষ্ট্ৰাইক বোলা বস্তুটো কি এতিয়াও বহুতে বুজিবলৈ বাকী আছে। মই যিমানটো গম পালো এতিয়াও সেই বস্তু দুটা যে বহুতে বুজিবলৈ বাকী আছে। গতিকে এই ভিডিঅ'টো বনাই দিছো আৰু আপোনালোকৰ যাতে ডাউটটো ক্লিয়াৰ হওক। কপিৰাইট, ফাৰ্ষ্ট আপোনালোকক কপিৰাইটটোৰ বিষয়ে লৈ কওঁ। মই যিকোনো ভিডিঅ' এটা আপলোড কৰিলোঁ, তাত মোৰ মিউজিক আছে, সেইটো মোৰ মিউজিক হয়, মই গান গাই পেলাই আপলোড কৰিছোঁ। আৰু সেই গানটো মই যেতিয়া আপলোড কৰিলোঁ ফেচবুকত, মই পাৰ্মিশ্যন কাকো দিয়া নাই যে বেলেগে ইউজ কৰক এই গানটোত বা বেলেগে ৰিলছ বনাওক বুলি। যদি বেলেগে বনায় তেতিয়াহ'লে সেইটোত লগালগ কপিৰাইট লাগি যায়, যিহেতু মই পাৰ্মিশ্যন দিয়া নাই। যদি তেওঁ সেই ভিডিঅ'টোৰ পৰা যদি গানটো যদি ডিলেট কৰে বা ভিডিঅ'টো যদি ডিলেট কৰে, তেওঁ ফেচবুকত যিটো ইছ্যুজ লাগি থাকিব সেইটো লগালগ ক্লিয়াৰ হৈ যাব। আৰু যিটো কপিৰাইট ষ্ট্ৰাইক সেইটো হৈছে বেলেগ। সেইটো চাওক, সেইটো গানৰ পৰা বা সেই মিউজিকৰ পৰা সেইটো নালাগে কপিৰাইট ষ্ট্ৰাইক। সেইটো কোনে লগায় জানে? সেইটো মানুহে লগায়। মোৰ ফটো, এইটো হৈছে মোৰ মোবাইল, এইটো মোৰ ফেচবুক। মোৰ ফেচবুকত মই ফটো আপলোড কৰিছোঁ, মোৰ ভিডিঅ' আপলোড কৰিছোঁ। মোৰ ফটো আৰু ভিডিঅ' আপুনি যদি বিনা পাৰ্মিশ্যনত মোক যদি নুসুধাকৈ যদি মোৰ ফটো এখন লৈ যদি আপুনি মোক বা আপোনাৰ ফেচবুক একাউণ্টতে যদি আপুনি আপলোড কৰিছে বা আপুনি ভিডিঅ' আপলোড কৰিছে, মোৰ ভিডিঅ'বিলাকত ডাউনলোড কৰি যদি আপুনি আপলোড কৰিছে, তেতিয়াহ'লে মই তেতিয়া কপিৰাইট ষ্ট্ৰাইক লগাই দিব পাৰোঁ। আৰু আমাৰ নিচিনা মানুহে এনেই নৰ্মেলি আপোনালোকক বিনা প্ৰুফত ষ্ট্ৰাইক লগাব নোৱাৰে। কপিৰাইট ষ্ট্ৰাইকটো বিনা মতলবত কোনো কাকো লগাব নোৱাৰে আমাৰ নিচিনা মানুহে। সকলোকে বুজাই দিওঁ, যদি আপোনালোকৰ ফটো আৰু ভিডিঅ' যদি মই যদি লৈছোঁ, মোৰ যদি ইয়াত যদি আপোনালোকে পাইছে, যদি আপোনালোকৰ যিকোনো সেই ক্ষেত্ৰত সেই ফটো বা ভিডিঅ' এবাৰ আপলোড কৰাৰ পিছত সেইটো এটা লিংক হৈ যায়, এটা লিংক থাকে। সেই ফটোখনৰ লিংক বা আপোনালোকে গম পায় যে এটা ভিডিঅ' আপলোড কৰাৰ লগে লগে সেই ভিডিঅ'টো লিংক বহুতে তাত হেৰিত শ্বেয়াৰ কৰিব পাৰে, হোৱাটছএপত শ্বেয়াৰ কৰিব পাৰে বা কাৰোবাৰ মেছেজত শ্বেয়াৰ কৰিব পাৰে। সেইটো ভিডিঅ' লিংকটো য'ত ত'ত শ্বেয়াৰ কৰি পেলাই লৈ যাব পাৰে। তেনেধৰণৰ এটা লিংক বনি যায়, সেইটো মোৰ একাউণ্টৰ পৰা, মোৰ আইডিটোৰ পৰা। সেইটো বস্তু যেতিয়া আপোনালোকে কপি কৰি বা ডাউনলোড কৰি আপোনালোকৰ ফেচবুকত ঢালিব, তেতিয়া মই তাত কপিৰাইট ষ্ট্ৰাইক। আৰু এই ফেচবুকৰ পৰাই ডাইৰেক্ট সেইটো নহয়, কম বাজাৰত গৈ বহুতখিনি এইটো দীঘলীয়া প্ৰচেছিং হয়। আৰু যদি শুদ্ধকৈ যদি কপিৰাইট ষ্ট্ৰাইক যদি মাৰিব নোৱাৰে, তেওঁৰ মাৰা ঠাইত মোৰ ঠাইতে কিন্তু উল্টাকৈ লাগিব। আৰু মই যদি বিনা মতলবত যদি তেওঁক যদি কপিৰাইট ষ্ট্ৰাইক মাৰোঁ, তেতিয়াহ'লে সেই ষ্ট্ৰাইকটো আকৌ মোৰ ঠাইতে লাগিব। গতিকে সকলোকে বুজাই দিছোঁ, কপিৰাইট ষ্ট্ৰাইকটোৰ পৰা সকলোৱে বাছি চলিব, যিহেতু বেলেগে সেইটো দিয়ে। এতিয়া মই যদি আপোনালোকক কপিৰাইট ষ্ট্ৰাইক দিলোঁ, মই যেতিয়ালৈকে উঠাই নলওঁ তেতিয়ালৈকে আপোনালোকে ফচি থাকিব অলপ দিনৰ কাৰণে। সেইটো আকৌ অলপ দিনৰ পিছত উঠিব, সেইটো নিজে নিজে উঠি যাবগৈ, আপোনাক এটা শাস্তি দিব। কিন্তু আপুনি যদি পইচা পাবলগীয়া থাকে ফেচবুকৰ ফালৰ পৰা, তেতিয়াহ'লে সেইবোৰ কিন্তু আপোনাৰ সকলোবোৰ বন্ধ হৈ যাব, 1 টকাও নাপাব। যদি এতিয়া আপুনি বোলে এতিয়া পে'মেণ্ট পোৱাখিনি সময় ফেচবুকৰ ফালৰ পৰা, যদি এইটো সময়তে মই যদি আপোনাক কপিৰাইট ষ্ট্ৰাইক ঢালি দিওঁ, তেতিয়াহ'লে কিন্তু আপুনি উঠাব নোৱাৰিব আৰু পে'মেণ্ট। বা এমাহৰ কাৰণেও হ'ব পাৰে, হয়তো 2-3 মাহ, হয়তো 6 মাহৰ কাৰণেও হ'ব পাৰে, আপুনি পইচা উঠাব নোৱাৰিব, ফেচবুকে যেতিয়া আকৌ শুদ্ধ কৰি নিদিব আপোনাক। গতিকে সকলোকে অনুৰোধ জনাম, কাৰোবাৰ ফটো আৰু ভিডিঅ' আপোনালোকে লৈ আপোনালোকৰ যেতিয়া একাউণ্টত আপলোড কৰিব, বহুত কথা ভাবি চিন্তি চাই কৰি লৈহে সেইবোৰ বস্তু আপলোড কৰিব, যাতে কপিৰাইট ষ্ট্ৰাইক পৰাৰ লগে লগে আপোনাৰ একাউণ্টটো বৰবাদ, আপুনি এজন দাগী হৈ যাবগৈ। এতিয়া সেই বস্তুটো আপোনাক যদি চিম্পুলকৈ মই কওঁ, তেতিয়াহ'লে আপোনালোকে যদি এতিয়া মোৰ ওপৰত কেছ দিবলৈ যায় থানাত, কিবা এটা প্ৰুফ লাগিব যে ভৱানন্দ নাথে বা এই ৰাজনাথে মোৰ ঘৰৰ পৰা 10,000 টকা এটা চুৰ কৰি লৈ গৈছে, বা ৰাজনাথে এই মোবাইলটো মোৰ আছিলে, ৰাজনাথে চুৰ কৰি লৈ গৈছে, মোৰ ঠাইত প্ৰমাণ আছে, ভিডিঅ' আছে, তেতিয়াহ'লে পুলিচে মোক ধৰিব, মোক এৰেষ্ট কৰি লৈ যাব থানাত। যদি আপোনাৰ ঠাইত একো প্ৰুফ নাই, এইটো আপোনাৰ মোবাইল, মই যদি আনি পেলাই বেলেগতো বেচি দিলোঁ, আপোনাৰ ঠাইত যদি একো প্ৰুফ নাই, তেতিয়াহ'লে মোক পুলিচেও একো কৰিব নোৱাৰে। সেই তেনেধৰণে কপিৰাইট ষ্ট্ৰাইকটো আপোনালোকক যেতিয়া মই কপিৰাইট ষ্ট্ৰাইক দিম,
এটা এক্সাম্পল দিছোঁ, যদি মই আপোনালোকক কাৰোবাক যদি মই কপিৰাইট ষ্ট্ৰাইক দিওঁ তেতিয়াহ'লে আপোনাৰ একাউণ্টত কিন্তু মোৰ ফটো বা ভিডিঅ' সেই লিংকটো মই পাব লাগিব। সেই লিংকটো পোৱাৰ পিছতহে মই আপোনালোকক কপিৰাইট ষ্ট্ৰাইক দিব পাৰিম। বিনা কাৰণত কোনেও দিব নোৱাৰে। আমাৰ নিচিনা বৰ্তমান মানুহখিনি হয়তো দিব পাৰেতো ব্যৱস্থা আছে, বহুত ডাঙৰ ডাঙৰ কিছুমান মানুহ। বৰ্তমান আমাৰ নিচিনা আমি যিটো লেভেলত আছোঁ, আমাৰ নিচিনা মানুহে কপিৰাইট ষ্ট্ৰাইক এনেই ফ্ৰীতে কোনো কাকো দিব নোৱাৰে। জানি লওক কথাখিনি। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ভিডিঅ'টো অকণ শ্বেয়াৰ কৰি দিব, সকলোৱে যাতে কথাখিনি গম পায়।